টিচি পাল্টাই চাচা চাচি বাঢ়ি যায় এই কাৰ্যসূচী আমাৰ ইয়াত চলি আছে তামোলপুৰত আজি আমাৰ এইটো কাৰ্যসূচী আৰু তামোলপুৰ বাকী যে আমাৰ মুছলমান ভাইসকল আছে সকলো ৰেডি হৈ আছে যে এইবাৰ কোনো পদে BPF ভোট নিদিয়ে আৰু এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া UPPLৰ যি আমাৰ অকলে চলা যে আমাৰ নীতি এই নীতিটো সকলোৱে আদৰি লৈছে বিশেষ কৰি মুছলমান সমাজৰ এটা শংকা এটা ভয় আতংকময় ভুগিছে কাৰণ আমি এতিয়া শুনিছোঁ আমি মণ্ডল চাৰ্কেল অফিচাৰৰ লগতো কথা পাতিছোঁ যে 1965 চনৰ যি মাটিৰ এতিয়া মানে যি মাটিৰ এলটমেণ্ট দিব লাগে এই এলটমেণ্টৰ সময়ত 1965 চনৰ আগৰ পৰা ইয়াত বাক কৰা যোনটো চাৰ্টিফিকেট ভোটাৰ কাৰ্ডে হওক বা NRC হওক এনেধৰণৰ কাগজ যোনটো বিচাৰিছে ইটো অত্যাচাৰ মুছলমান সমাজক বা এই সমাজক যিকোনো সমাজে হওক মানে 65 চনৰ পিছত অহা মানুহসকলে ভয় হৈছে কাৰণ তেখেতে কৈছিল যে 2003 চনৰ পৰা BTC চুক্তি হোৱাৰ স্বাক্ষৰ কৰাৰ 1 মিনিট পিছৰ পৰাই যিসকল ইয়াত মানে বাস কৰিছে সকলো BTC বাসিন্দা হ'ব বুলি কৈছিল সকলো মাটিৰ পাট্টা পাব বুলি কৈছিল কিন্তু তেখেতৰ মুখটো বেলেগ আৰু তেখেতৰ যোনটো বিষয়া আমলা চৰকাৰী মেচিনাৰী যোনটো তেখেতে চলাই আছে ইটো বিপৰীত ইয়াৰ কথা গম পাই তেখেতে ভোটৰ কাৰণে মুছলমানবিলাকক নাটকবাজ কৰিবলৈ আহে আৰু ভোটটো লৈ চৰকাৰ গঠন কৰাৰ পিছত মুছলমান বা অন্য জাতিসমূহক অত্যাচাৰ কৰাৰ কাৰণে তেখেতে মানে উঠি পুৰি দাঙি লাগি যায় এইটো অবাস্তৱিক কথা 1965 চনৰ যদি আজিৰ দিনৰ কাগজ বিচাৰে বাকচৰ তলত থৈ যদিও হাৱাৰে এইটো নষ্ট হৈ যাব যদি কাৰোবাৰ বাকচটা ই বেচেৰা ক'ত থ'ব গাৰুৰ তলত কিমান 50 বছৰ গাৰুৰ তলত কোনোবা এনেকৈ থ'ব পাৰে নেকি কিমান বানপানী গ'ল কিমান মানে অগ্নিকাণ্ড হৈ গ'ল ক'ত কি ঘটনা হৈ গ'ল আজি যদি এই ধৰণৰ 50 বছৰীয়া কাগজ বিচাৰি অত্যাচাৰ যদি কৰিছে এইটো আজিৰ দিনত অতি দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ মুছলমান সমাজক গাদ্দাৰী কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু 2 লাখ টকা যে যুৱ চামক দিয়া কথা আছিলে 80% ভোট 4.5 লাখৰ ওপৰত মুছলমানৰ ভোট আউট অফ 7,80,000 ভোট তাৰে মুছলমানৰ 1% অংশীদাৰ কৰা নাই তেখেতসকলক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰিছে হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামা মহিলা ডাঙৰীয়াই মুছলমানক গাদ্দাৰী কৰিছে পাঁচটা গ্যাৰান্টি তেখেতে মিছলীয়াভাৱে কাম কৰি আছে তেখেতৰ কোনো 5টা গ্যাৰান্টি নাই তেখেতৰ 5টা গ্যাৰান্টিটো প্ৰথম গ্যাৰান্টিটো মই কৈ আছোঁ গাঁৱে গাঁৱে যোৱা পাতা সেকেণ্ডটো হ'ল গাঁৱে গাঁৱে মেলা পাতা তৃতীয়টো হ'ল চৰকাৰী ধনসমূহ এই যেনেকুৱা এতিয়া 2 লাখ আঁচনিটো VCDC চেয়াৰমেন মেম্বাৰ আৰু প্ৰাইমাৰী প্ৰেচিডেণ্টসকলে ঘৰে ঘৰে 20 লাখ 15 লাখকৈ সোমাই লৈছে এইটো হ'ল তৃতীয় আৰু এই অঞ্চলৰ মানে অশান্তি পৰিৱেশ কৰি ৰখা মানে 4টা এনেকুৱা কৰি তেখেতে 5টা ঠিক হিচাপ কৰি পেলাই কৈছিল কিন্তু আমাৰ যি জনসাধাৰণ অমায়ুক যি ব্যক্তিসকল তেখেতৰ সত্য কথা বুলি মানিছিল তেখেতৰ কথাটো আৰু হিয়া উজাৰি ভোট দিছিল কমচে কম মুছলমানবিলাকেতো ঘৰত যদি 10টা ভোট আছিলে 9টা ভোটে তেখেতসকলে মানে BPFক দিছিল গতিকে মই অন্য জাতিৰ কথা ক'ব নাযাওঁ গাদ্দাৰিত সকলোকে কৰিছে আদিবাসী ভাইসকলক কৰিছে ST দিম বুলি কৈ তেখেতে ST নিচিনা ইমান মানে আৱেগিক এটা মানে জাতিৰ এটা নিজৰ জাতিৰ পৰিচয় দিয়া এটা পৰিৱেশ মানে শব্দ এই শব্দটোৰ লগত তেখেতে খেলিছে তেখেতে ST লাগে না মাটিৰ পাট্টা লাগে বুলি এতিয়া দেখা পালোঁ STও তেখেতে নিদিয়ে ভুৱা নাটক কৰিছে মাটিৰ পাট্টাটো যোনে 1965 চনৰ কাগজ দিব পাতে ইয়ে পাব এছ পাৰ যিয়ে মানে চাৰ্কল অফিচাৰ যি এতিয়া ৰুল বনাই ৰাখিছে গোটাই কথাই মানে একেবাৰে ঠংগীবাজ নাটকবাজ ব্যক্তি তাক এজনো মানুহ এইবাৰ ভোট দিব নালাগে না আমি 15টাৰ আমি BTCত খেলিম আৰু আউট অফ BTC আমি এতিয়ালৈকে 6টা চিটত খেলিম এইটো আমাৰ নিশ্চিত আমি অহা 2-3 দিনৰ ভিতৰত আমাৰ প্ৰাৰ্থী তালিকা ওলাই যাব আৰু 1 নীতি আমি আগতে লৈছোঁ আজি আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখৰেও শুনিছোঁ যে তেখেতেও কৈছে যে আমাৰ BJPৰ লগত মানে আমাৰ UPPLৰ মিত্ৰতা নাই আৰু জয়ন্ত মল্ল ডাঙৰীয়াৰ মুখতো আমি শুনিছোঁ ছ'চিয়েল মিডিয়া আপোনালোকৰ দ্বাৰাই যে ইয়াত মানে BJP আৰু BPFৰহে মিত্ৰতা গতিকে আগন্তুক দিনত আমি
আমি আজি একমাহ দুমাহ আগৰ পৰা অৱশ্যে আমি কৈ আছো আমি অকলে খেলিম, এই কথাটো তেখেতসকলৰ মুখৰ পৰা আজি স্পষ্ট হৈ গ'ল, আমি অকলে খেলিম। কেইটা মানে আহিব আপোনালোকৰ? আজিৰ দিনতো আমি মুছলমান ভাইসকলৰ যদি সহায় পাওঁ 15টা চিট 80% মুছলমানে ভোট লৈ পেলাই যেনেকৈ 28টা তেখেতে জিকিছে হাগ্ৰামাই, আজি যদি মুছলমান ভাইসকলে আমাক 20% 30% যদি ভোট দিয়ে, মৰম কৰে, ঘৰৰ পৰা যদি 4জনৰ ভিতৰত যদি 2জনো দিয়ে, আমাৰ কাৰণে সাফিচিয়েণ্ট ভোট 15টা চিট UPPL জিকিব নিশ্চিত। আমাৰ ইয়াত দুটাই ধাৰা, একটো ভাই মুছলমানসকলে UPPLৰ লগত থাকে, বড়োবিলাকে UPPLৰ লগত থাকে, আৰু মুছলমানসকলে BPFৰ লগত থাকে। যেহেতু এতিয়া BPFে মুছলমানক গাদ্দাৰি কৰিছে, বহুত আশাবাদী আমি এতিয়া, যদি অলপো যদি মুছলমানে মৰম কৰে তেনেহ'লে হাগ্ৰামা মহিলাৰ BPF আমি গুৰিৰ পৰা উগুলাই তেখেতক আমি ব্ৰহ্মপুত্ৰ পেলাব পৰা অৱস্থাত আজিৰ দিনত UPPL আছে। ধন্যবাদ।